পাহাৰ ভাল পাওঁ মই। সৌ পাহাৰটোলৈ চোৱাচোন, সি তাৰ নিজৰ স্থানত অটল হৈ আছে। তাৰ নাই কোনো লয়লাস অথবা সপোন দেখাৰ এটি হাবিয়াস। ব্যস্ততাৰে ভৰা এই পৃথিৱীৰ লগত তাৰ নাই কোনো সম্পৰ্ক, সি আজি স্বাধীন। আমি যেন জীৱনৰ ব্যাখ্যা এই পাহাৰৰ পৰা শিকা উচিত। পাহাৰটোৱে মোক তাকেই ক'বলৈ বিচাৰে। প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। জীৱনৰ ৰংবিলাক বিচাৰি যাওঁতে হঠাতে সিদিনাখন মই পলাশক লগ পালোঁ। পলাশক কৈছিলোঁ, তই এটা কবিতা লিখি দে বা এটা গল্প লিখি দে, মই সেই গল্পটো পাঠ কৰিম। আৰু পলাশে পাছদিনাখনেই এটা গল্প পঠিয়াই দিছিলে। পাহাৰ ভাল পাওঁ মই শীৰ্ষক এই গল্পটি। যৌৱনৰ প্ৰেম ভাল পোৱা সুগন্ধিয়ে ভৰপূৰ এই গল্পটোৰ যি বিষয়বস্তু, সি আমাৰ প্ৰতিজন লোকৰে কোনো এটা মুহূৰ্ত, বিশেষকৈ যৌৱনৰ সেই মুহূৰ্তবিলাকত ই আমাক সজীৱ কৰি তুলিছে। যৌৱন মানে সপোন দেখাৰ এটা বয়স, পৃথিৱীখনক জয় কৰা এটি বয়স। আৰু সেই যৌৱনতেই যি প্ৰেম হয়, সেই প্ৰেমৰ যি সুখানুভূতি, যি সপোন, সেই সপোনক সাৰোগত কৰিয়েই পলাশে লিখিছে পাহাৰ ভাল পাওঁ মই। আহকচোন এই গল্পটোৰ পৰৱৰ্তী অংশলৈ আমি আগবাঢ়ি যাওঁ। সপোন, যি মোৰ আৱেগৰ বিস্তাৰ পৰিধিক লৈ নিতৌ গুচি যায় সৌ পাহাৰৰ উচ্চৰ পৰা উচ্চতালৈ, য'ত মোৰ সপোনবোৰে বাস্তৱৰ আচল আৱেগক অনুভৱ কৰে। সপোনৰ সেই তুমিহীনতাৰ আৱেগ, যি সৌ পাহাৰত প্ৰাণ পাই উঠে মোৰ। নীৰৱ নিচল পাহাৰৰ শৰীৰৰ ওপৰত মই অকলে, লগত লৈ মাথোন তোমাৰ আৱেগবোৰ। দুচকু বন্ধ কৰিম, দুচকু খুলিম তোমাৰ অনুভৱৰ সৈতে এই পাহাৰৰ বুকুত। সেই অনুভৱ, সেই আৱেগবোৰৰ কথা পাহাৰক আৰু সি কোনো উত্তৰ নিদিয়াকৈ নিৰ্বিচ্ছিন্নভাৱে একেৰাহে শুনি যাব। মোৰ ভাল পোৱাৰ কথাবোৰ, তোমাৰ মোৰ ভাল পোৱাৰ প্ৰেমৰ কথাবোৰ। আৰু সমগ্ৰ পৃথিৱীৰ ভিতৰতে পাহাৰটোৱে প্ৰথম আৰু একমাত্ৰ হ'ব, যাৰ আগত মোৰ তোমাৰ ব্যাখ্যা দি আমনি নালাগিব। কাৰণ সি যে তোমাৰ বাবে মোৰ দৰে হ'ব ভাল পোৱাৰ পৰিধি ভাঙা বিৰাট স্তৰৰ আৱেগ। তোমাৰ আৱেগবোৰৰ সতে সৌ তাত এটি সৰু পজাত মই অকলে তোমাৰ অনুভৱক লৈ নিতৌ আকাৰ দিয়াত ব্যস্ত হৈ পৰিম। তোমাৰ আৱেগবোৰ আৰু মই। মোৰ এই দৃষ্টিত জীৱনে উপভোগ কৰিব পৰাকৈ বহুত আছে, তাৰে ভিতৰত পাহাৰ হৈছে অন্যতম। নাজানো কিয় পাহাৰ ভাল লাগে, হয়তো নীৰৱ আৰু বিশাল হোৱাৰ বাবেই। তোমাৰ স্পৰ্শৰ সান্নিধ্যলৈ এই পৃথিৱীৰ পৰা বহুত দূৰৰ পাহাৰৰ ওপৰত এটি সৰু ঘৰ, য'ত নেকি কেৱল মাত্ৰ মই, তোমাৰ মোৰ সেই আৱেগবোৰ, আমাৰ সপোনবোৰ আৰু সেই প্ৰথম শৰতৰ জোনাক নিশাটো, সেই অনুভৱ, সেই আৱেগবোৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ শ্ৰেষ্ঠ আৰু সমৃদ্ধিশালী আৱেগ হ'ব। পৃথিৱীৰ বাবে অৰ্থহীন তোমাৰ আৱেগ, মোৰ বাবে সপোন, মই নিবিচাৰোঁ এৰি যাবলৈ। সেই ভৱিষ্যতক, সেই অৰ্থহীন শব্দক আৰু সেই হৃদয় স্পৰ্শকাতৰ তোমাৰ আৱেগবোৰক কি কৰিম মই, যদি তুমি মোৰ অনুভৱতেই নাথাকা? মোৰ মনে তোমাক পাহাৰৰ লগত তুলনা কৰে আজি, কাৰণ ই এই একমাত্ৰ উৎস যি মোক তোমাৰ আৱেগবোৰৰ লগত সেই সম্পৰ্ক স্থাপন কৰাত সহায় কৰে। হয়তো পাহাৰে জানে মোৰ ভাল পোৱাৰ পবিত্ৰতা কিমান। মোৰ বাবে তোমাক অনুভৱ কৰিবৰ বাবে তোমাৰ উপস্থিতিৰ প্ৰয়োজন নাই, মাথোন তোমাৰ এচিকোট আৱেগ, সেয়াই মোৰ যথেষ্ট। সেয়ে মই পাহাৰক ভাল পাওঁ, পাহাৰ ভাল পোৱা মই। প্ৰিয় বন্ধুসকল, এয়ে আছিলে পলাশৰ পাহাৰ ভাল পাওঁ মই শীৰ্ষক গল্পটি। আচলতে আমাৰ সকলোৰে জীৱনত এটা এটা পাহাৰৰ প্ৰয়োজন হয়। পাহাৰে আমাৰ অন্তৰৰ কথাবোৰ শুনিব, আমাৰ মনৰ কথাবোৰ শুনিব। অতীতত পোৱা দুখবিলাক, অতীতৰ সেই ভাল পোৱাবিলাক পাহাৰৰ বুকুত জীয়াই থাকিব পৰাকৈ আমি এনেধৰণে পাহাৰবোৰক নিজৰ কৰি ল'ব পাৰিব লাগিব। বন্ধুসকল, আজিলৈ ইমানতে আপোনালোকক এৰিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ এটি নতুন গল্প লৈ আনিম, নতুন চামৰ, নতুন যুৱক যুৱতীসকলৰ। সেয়ে আপোনালোকে শুনিবলৈ নাপাহৰিব, চাবলৈ নাপাহৰিব।
পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি।